জীৱনত সুখী থকাৰ দুটা উপায় আছে। ১ নম্বৰ, তাক পাহৰি যোৱা যাক ক্ষমা কৰিব নোৱাৰা। ২ নম্বৰ, তাক ক্ষমা কৰি দিয়া যাক তুমি পাহৰিব নোৱাৰিবা। জীৱনৰ ৫টা অভ্যাস আজিয়েই ত্যাগ কৰক। ১ নম্বৰ, আনৰ দয়া কামনা কৰা। ২ নম্বৰ, পৰিৱৰ্তনক ভয় কৰা। ৩ নম্বৰ, অতীতৰ কথালৈ পৰি থকা। ৪ নম্বৰ, নিজকে সৰু বুলি ভবা। ৫ নম্বৰ, অতিৰিক্ত চিন্তা কৰা। সকলো ধুমুহাই আপোনাৰ জীৱন ধ্বংস কৰিবলৈ নাহে। কিছুমানে আপোনাৰ ৰাস্তা পৰিষ্কাৰ কৰিবলৈ আহে। যদি কাৰোবাক ধোকা দিয়া তেনেহ'লে নাভাবিবা সি মূৰ্খ আছিল। মনত ৰাখিবা সি তোমাক বিশ্বাস কৰিছিল, কিন্তু তুমি তাৰ বিশ্বাসৰ যোগ্য নাছিলা। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে। তেনেহ'লে বেছি কান্দিলে জীৱনত কিয় সুখ নাহে? মানুহ দুটা ক্ষেত্ৰত বহুত অসহায়। দুখক বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। কি আচৰিত নহয়নে? টকাৰে ভালপোৱা কিনিব নোৱাৰি, অথচ টকাৰ অভাৱত বহুতো ভালপোৱা মৰি যায়। মানুহে তেতিয়াই অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া সি তাৰ যোগ্যতাতকৈ বেছি কিবা পাই যায়। তুমি কিমান কষ্টত আছা সেয়া কোনেও চাবলৈ নাহে, কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চোৱা, তোমাৰ হাঁহিত হিংসা কৰিবলৈ মানুহৰ অভাৱ নহ'ব। যিজনে আঘাত দিয়ে সি এদিন পাহৰি যায়, কিন্তু যাক আঘাত কৰা হয় সি কেতিয়াও নাপাহৰে। আমি এনেকুৱা এখন পৃথিৱীত জীয়াই আছোঁ য'ত উপদেশ দিয়া মানুহৰ অভাৱ নাই, কিন্তু সহায় কৰাৰ নিচিনা মানুহ এজনো নাই। মানুহক যিমান ওচৰৰ পৰা চিনি নোপোৱা কিয়, কাকো মন খুলি সকলো কথা নক'বা। মনত ৰাখিবা, এই যুগত বিশ্বাসৰ মৰ্যাদা কোনেও দিব নোৱাৰে। জীৱনত যদি তুমি এনেকুৱা কিবা পাবলৈ বিচৰা যিটো তুমি আগতে কেতিয়াও পোৱা নাই, তেনেহ'লে তুমি তাৰ কাৰণে এনেকুৱা কিবা কৰিব লাগিব যিটো তুমি আগতে কেতিয়াও কৰা নাই। আপোন ভালেই জগত ভাল, এই কথাষাৰ সম্পূৰ্ণ মিছা। আপুনি যিমান ভাল হ'ব মানুহে সিমান ঠগাবলৈ চেষ্টা কৰিব। জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহা, কিন্তু কাকো কন্দুৱাই নহয়। ধুনীয়াকৈ সজাই যিসকলে মিছা কথা ক'ব জানে সিহঁতেই সমাজত সকলোৰে প্ৰিয় হয়। এটা কথা সকলো সময়ত মনত ৰাখিবা, বেইমানবোৰৰ লগত তুমি যিমানেই ভাল ব্যৱহাৰ নকৰা কিয়, সিহঁতে অৱশেষত তোমাক ধোকা দিবই। কিছুমান কথা নোকোৱাই ভাল, কাৰণ সকলো কথা সকলোৱে বুজি নাপায়। তুমি জীৱনত কিমান সুখী সেইটো ডাঙৰ কথা নহয়, তোমাৰ কাৰণে কিমান মানুহ সুখী হৈছে সেইটোহে ডাঙৰ কথা। এটা কথা কি জানা, শিক্ষিত মানুহৰ অভাৱ নাই এই পৃথিৱীত, কিন্তু শিক্ষিত বিবেকৰ বহুত অভাৱ। ধুনীয়া চেহেৰা এদিন বৃদ্ধ হ'ব, কিন্তু ধুনীয়া মন কেতিয়াও বৃদ্ধ নহয়। সেয়ে মানুহৰ মন দেখি ভাল পোৱা, গাৰ ৰং দেখি নহয়। যিসকলৰ পৰা তুমি মাথো অৱহেলা পাই থাকা সিহঁতক গুৰুত্ব দিয়া বন্ধ কৰি দিয়া, কাৰণ তোমাৰ নিজৰো এটা আত্মসন্মান আছে। এটা ভোকাটোৰ পেট, এটা খালী পকেট আৰু এটা ভঙা হৃদয়ে তোমাক যি শিক্ষা দিব পৃথিৱীৰ কোনো কিতাপে তোমাক সেই শিক্ষা দিব নোৱাৰে। যদি সুখ বিচৰা তেনেহ'লে বেছি দেৰিলৈকে শুই নাথাকিবা। যদি শান্তি বিচৰা তেনেহ'লে দিনত নুশুবা। যদি সন্মান বিচৰা তেনেহ'লে ফাল্টু কথা নক'বা। আৰু যদি ভালপোৱা বিচৰা তেনেহ'লে কেতিয়াও পৰিয়ালক এৰি নাযাবা। এটা কথা কি জানা, বিশ্বাস কৰাতকৈ বিশ্বাস অৰ্জন কৰা বহুত বেছি কঠিন। এটা কথা মনত ৰাখিবা, যাৰ অতীত বেয়া আছিল তাৰেই ভৱিষ্যত এটা সময়ত ভাল হ'ব। জীৱনত কাকো দুৰ্বল বুলি নাভাবিবা। মনত ৰাখিবা, ৫ টকা দামৰ কলম কিন্তু ৫ কোটি টকাৰ চেক লিখাৰো কামত লাগে। জীৱনত ২ ধৰণৰ মানুহৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তাৰ ইচ্ছামতে তোমাৰ লগত কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে তাৰ দৰকাৰত
তোমাৰ লগত কথা পাতিব। আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ প্ৰয়োজন। এটা হৈছে টকা, আনটো চেহেৰা। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্কই এৰি দিব, তথাপি অহংকাৰ এৰি নিদিয়ে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকো কৈ নাহে। জীৱনত দুটা বস্তু হিচাপ কৰিবলৈ বাদ দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। চাব, জীৱনটো বেছ সহজ হৈ পৰিছে। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ দুয়োটাই সহ্য কৰিবলৈ শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ, পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। জীৱনত দুজন মানুহৰ ঋণ কেতিয়াও নাপাহৰিবা। দেউতা, যিজনে তোমাৰ জীৱনটো গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছে। মা, যিগৰাকীয়ে তোমাৰ সুখকেই নিজৰ সুখ বুলি গণ্য কৰিছে। বয়স আৰু টকাক লৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ গণনা কৰিব পৰা বস্তুবোৰৰ অন্ত নিশ্চিত। অপ্ৰিয় হ'লেও সঁচা, দুখীয়াৰ ঘৰত ধনী গ'লে দুখীয়া আনন্দিত হয়, কিন্তু ধনীৰ ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়। ক্ষমা 1000 বাৰ কৰিবা, কিন্তু বিশ্বাস এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। কলম যিমানেই দামী নহওক কিয়, ভিতৰত চিয়াহী নাথাকিলে যিদৰে মূল্যহীন, সেইদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয়, মনুষ্যত্ববোধ নাথাকিলে সেই শিক্ষা মূল্যহীন। সপোন দেখিব শিকা, কাৰণ সপোন নেদেখিলে কেতিয়াও সফল হ'ব নোৱাৰিবা। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, সৎ কাম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিয়ে, দিব স্বয়ং ঈশ্বৰে। কেতিয়াও ভাগি নপৰিবা, মাথো মনত ৰাখিবা, গছবোৰেও প্ৰতি বছৰ সিহঁতৰ পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিন অপেক্ষাৰ ফলত সিহঁতে আকৌ নতুন পাত ঘূৰাই পায়। কাৰোবাৰ কষ্টক কেতিয়াও সৰু চকুৰে নাচাবা, কাৰণ যাৰ কষ্ট তাৰ কাষত বহুত ডাঙৰ। যেতিয়া বানপানী আহে তেতিয়া মাছবোৰে পৰুৱাবোৰ খায়, কিন্তু যেতিয়া পানী শুকাই যায় তেতিয়া পৰুৱাবোৰে মাছবোৰ খায়। জীৱন সকলোকে সুযোগ দিয়ে, মাথো সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগে। আমাৰ সমাজ, নিজৰ ভনীয়েক ৰাজকুমাৰী, পৰৰ ভনীয়েক মাল। তুমি কাৰোবাৰ কাষত ভাল আৰু কাৰোবাৰ কাষত বেয়া। আচলতে যাৰ মন মানসিকতা যেনেকুৱা, তাৰ কাষত তুমি তেনেকুৱা। সুখ এনেকুৱা এটা এপছ যি সকলোৰে লাইফত ইনষ্টল নহয়। মাথো হাঁহিলেই সুখী নহয়, কন্দাৰ মাজতো সুখ আছে। মাথো কাষত থাকিলে আপোন নহয়, দূৰৈত থকাৰ মাজতো আপোন হয়। মাথো ভাল পাওঁ ক'লেই ভাল পোৱা নহয়, নীৰৱতাৰ মাজতো ভালপোৱা থাকে। কম বয়সত কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱন নষ্ট নকৰিবা। তুমি নিজৰ মতে তোমাৰ জীৱন সজোৱা, সময়ে কৈ দিব তুমি কাৰ হ'বা আৰু কোন তোমাৰ হ'ব। মানুহে শৰীৰত আঘাত পালে যিমান কষ্ট পায়, তাতকৈ বহুগুণ কষ্ট পায় মনত আঘাত পালে। কোনোবাই তোমাক যদি অন্ধৰ নিচিনা বিশ্বাস কৰে, তাক কেতিয়াও কষ্ট নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে জীয়াই থকাৰ ইচ্ছাও হেৰাই যায়। বৰ্তমান সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰ সন্মানিত। কোনোবাই ভালপোৱা পাই অৱহেলা কৰে, আকৌ কোনোবাই অলপ ভালপোৱা পাবলৈ জীৱন উৎসৰ্গ কৰে। এটা সময়ত সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিছিলোঁ, আৰু এতিয়া সকলোৰে পৰা দূৰৈত থাকিব চেষ্টা কৰোঁ। কাৰোবাক পোৱাৰ আশা নকৰিবা, কাৰণ তুমি তাক পাবলৈ গৈ নিজে ধ্বংস হৈ যাব পাৰা। সেয়ে নিজকে এনেকৈ তৈয়াৰ কৰা যাতে মানুহে তোমাক পাবলৈ আশা কৰে। বেছি লেতেৰা পানী যিদৰে ফিল্টাৰতো পৰিষ্কাৰ কৰিব নোৱাৰি, সেইদৰে বেছি বেয়া মানুহক ভাল পায়ো ভাল কৰিব নোৱাৰি। সেয়ে ইহঁতক ত্যাগ কৰা উচিত, নহ'লে নিজৰে ক্ষতি। দুখীয়া হওক বা ভিক্ষাৰী, সিহঁতক লৈ কেতিয়াও বেয়া সমালোচনা নকৰিবা,
কাৰণ দুখীয়া হ'বলৈ সময় নালাগে। স্কুলৰ বেগটোত থৈ যেতিয়া বজাৰৰ বেগ হাতত ল'বা, সিদিনা বুজিব পাৰিবা ইয়াতকৈ স্কুলৰ বেগটোৱেই বহুত পাতল আছিল। কোন আপোন কোন পৰ সেইটো ডাঙৰ কথা নহয়। চবেই এতিয়া স্বাৰ্থপৰ, এইটোকে মাথাত ৰাখক। অৱহেলিত হ'বই লাগিব যদি তুমি অতিৰিক্ত ভালপোৱা প্ৰকাশ কৰা। আজিকালি কাৰোবাক কিবা বুজোৱাতকৈ চুপ থকাই বেছি ভাল। জীৱনত সিহঁতেই বেছি কান্দে যিসকলে 10জনক নহয়, এজনক মনৰ পৰা ভাল পায়। বেছি কথা কোৱা মানুহবোৰৰ মন বহুত ফ্ৰেছ হয়। ইহঁতে সকলোকে ভাল পাব জানে, কিন্তু বিনিময়ত ইহঁতে সকলোৰে পৰা কষ্টই পাই থাকে। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। হাতত অলপ সময় থাকিলে ভিডিঅ'টি শেষলৈকে চাব, কাৰণ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। জীৱনত সপোন তাক লৈ দেখা উচিত যিয়ে মাথো সপোন নেদেখায়, বাস্তৱলৈও ৰূপায়ণ কৰে। কিন্তু এনেকুৱা কাকলৈ সপোন দেখা উচিত নহয় যিয়ে সপোন দেখায় সুযোগ বুজি নিজেই হেৰাই যায়। কষ্ট পালে জানো ভালপোৱা হেৰাই যায়? কেতিয়াও নহয়। যিজনে আপোনাক ভাল পাব জানে তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাক ভাল পাব পাৰে। পৃথিৱীৰ নিয়মটো বহুত অদ্ভুত। যেতিয়া প্ৰিয় মানুহটিক তুমি গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা, তেতিয়া তেখেতে তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় মানুহটোৱে যদি আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁক কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰা দৰকাৰ নাই। কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব, তেওঁ হাজাৰ অসুবিধাৰ মাজতো তোমাক সময় দিব আৰু তোমাক কেতিয়াও এৰি নাযাব। টকাৰে তুমি সকলো কিনিব পাৰিবা, কিন্তু মানসিক সুখ কোনো দিন কিনিব নোৱাৰিবা। ভালপোৱা মানুহটিৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ে, কিন্তু কথা নাপাতিলে মায়া কিন্তু কেতিয়াও কমি নাযায়। মানুহ যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে, তেতিয়া বুজিব পাৰে যে সকলোৰে মাজত থকাতকৈ অকলে থকাই বেছি ভাল। কাৰণ সৰুকালত বন্ধু বান্ধৱীসকলে বিনা স্বাৰ্থত কথা পাতিছিল, আৰু এতিয়া সেই বন্ধুবোৰে স্বাৰ্থ নহ'লে কথাই নকয়। 99% ল'ৰাৰ ভালপোৱাৰ ক্ষেত্ৰত এটা ঘটনাই ঘটি থাকে। গোটেই জীৱন এটাই আফচোচ থাকি যায়, যাক মনৰ পৰা ভাল পালোঁ, শেষত তাকেই নাপালোঁ। মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু বেছি ভদ্ৰ ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়। কাৰণ ভদ্ৰ ভাষা আকৌ সকলোৱে বুজি নাপায়। মন বেয়া থকা সময়ত মোক সান্তনা দিয়া মানুহবোৰে যেতিয়া মোৰ মন বেয়াৰ কাৰণ হৈ পৰে, তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে, আৰু সেই কষ্ট সহ্য কৰা বহুত কঠিন। মানুহে প্ৰিয় মানুহবোৰৰ চেহেৰাৰ মায়াতকৈ কথাৰ মায়াত বেছি আকৃষ্ট হয়, কিয়নো চেহেৰাৰ মায়া এদিন পাহৰিব পাৰি, কিন্তু কথাৰ মায়া সহজে পাহৰিব নোৱাৰি। ভৰি নিভিজাকৈ হয়তো নদী পাৰ হ'ব পৰা যায়, কিন্তু চকু নিভিজাকৈ জীৱন পাৰ কৰা অসম্ভৱ। জীৱনত কিবা পালোঁ বা নাপালোঁ, জীৱনৰ পৰা এটা শিক্ষা ভালকৈ পাইছোঁ, বিচাৰিলেই সকলো পোৱা নাযায়। হয়, এয়াই সঁচা কথা। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু কিয় জানো মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ বাবে। কষ্টই মানুহক নকন্দায়, কষ্টই মানুহক নীৰৱ কৰি ৰাখে। কন্দুৱাইতো সুখে, যি আহে অলপ সময়ৰ বাবে আৰু নিমিষতে গুচি যায়। বাস্তৱতে এনেকুৱাই হয়। তুমি যেতিয়া প্ৰিয় মানুহটিক অতিৰিক্ত গুৰুত্ব দিব আৰম্ভ কৰিবা, তেতিয়া তেওঁ তোমাক অৱহেলা কৰিব, আৰু যেতিয়া গুৰুত্ব দিয়া কমাই দিবা, তেতিয়া ক'ব তুমি সেই আগৰ দৰে নাই, এতিয়া যেন স্বাৰ্থপৰ হৈ গৈছে। যেতিয়া কোনো মানুহ কাৰোবাৰ বাবে কান্দে, সেইটো হ'ল আৱেগ, আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱায়, সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে, সেয়া হ'ল মনৰ পৰা ভালপোৱা। জীৱনত কাৰোবাক পাবলৈ নাকান্দিবা। যাৰ কাৰণে তুমি কান্দিবা সি কেতিয়াও তোমাৰ নহ'ব, আৰু যি তোমাৰ হ'ব তেওঁ কেতিয়াও তোমাক কান্দিবলৈ নিদিয়ে। অতিৰিক্ত কথাত মুখ নষ্ট, বেছি মৰমত সন্তান নষ্ট, অতি লোভত জীৱন নষ্ট, আৰু বেছি নিমখত তৰকাৰী নষ্ট। আপুনি আপোনাৰ প্ৰিয় মানুহটিৰ কাষত কিমান গুৰুত্বপূৰ্ণ কেনেকৈ জানিব? যেতিয়া চাব আপোনাৰ
প্ৰিয় মানুহটোৱে আপোনাক বহুত যত্ন লৈছে, আপোনাৰ সুখীত তেওঁ সুখী হৈছে, আপুনি জীৱনত উন্নতি কৰিলে তেওঁ কেতিয়াও হিংসা নকৰে, তেতিয়া ভাবিব তেওঁ আপোনাক সঁচাই বহুত ভাল পায়। এটা সুখে মানুহক বাৰে বাৰে হহুৱাব নোৱাৰে, কিন্তু এটা দুখে মানুহক গোটেই জীৱন কন্দুৱাব পাৰে। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও তোমাৰ বেয়া সময়ত আঁতৰি নাযাব। তেওঁ তোমাৰ বেয়া সময়ত কাষত থাকিব আৰু তোমাৰ ভঙা মনক জোৰা লগাবলৈ সহায় কৰিব। তোমাৰ আশে পাশে বহুত মানুহ আছে, তোমাক বেয়াকৈ ভাবিব, তোমাক নিন্দা কৰিব। সেইবুলি তুমি মনত একো নাভাবিবা। এটা কথা সকলো সময়ত মনত ৰাখিবা, এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। যিকোনো বস্তু ভাগিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। আৰু সেই মানুহটো ইমান কষ্টত থকাৰ পাছতো তাৰ কষ্টখিনি নুবুজে। মূৰ্খ মানুহৰ লগত কাজিয়া নহয়, মাজে মাজে চুপ হৈ থাকিও নিজৰ গুৰুত্ব সিহঁতক বুজাই দিব লাগে। গোটেই জীৱন সুখী থাকিব বিচৰা, তেনেহ'লে কেতিয়াও কাৰো ক্ষতি নকৰিবা। এটা কথা সকলো সময়ত মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক বা নহওক, সেইটো ডাঙৰ কথা নহয়। তোমাৰ দ্বাৰা যেন কাৰো ক্ষতি নহয়। আইফোন কোম্পানীৰ মালিক বিল গেটছে এটা কথা কৈছিল, আপুনি যদি দুখীয়া হৈ জন্ম লয় সেইটো আপোনাৰ দুখ নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰি যায় সেইটো সম্পূৰ্ণ আপোনাৰ দুখ। এজন মানুহ শাৰীৰিকভাৱে যিমানেই শক্তিশালী নহওক কিয়, তাৰ প্ৰিয় মানুহটিৰ কাষত সকলো সময়তে দুৰ্বল। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবচোন, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মানুহ সেইখন যুদ্ধত কেতিয়াও জিকিব নোৱাৰে, যিখন যুদ্ধত শত্ৰুতাৰ আপোন মানুহবোৰেই হয়। আজিকালিৰ যুগটোৱে এনেকুৱা হৈ গৈছে, মানুহৰ টকা পইচা থকা সত্ত্বেও মানুহ আজি মানসিক আক্ৰান্তত ভুগি আছে। সঁচা কথা ক'বলৈ গ'লে মানসিক শান্তিতকৈ দামী পৃথিৱীত একোৱেই নাই। আজি যিজন ব্যক্তিৰ কাৰণে তুমি অপেক্ষা কৰি বহি আছা, সেইজন ব্যক্তিয়ে তোমাৰ বাবে অপেক্ষা কৰে নে নাই সেয়া আগতে জনা জৰুৰী। কাৰণ যিজন ব্যক্তিৰ বাবে তুমি জীৱনৰ সকলো দিবলৈ ৰাজি হ'বা, এটা সময়ত সেইজন ব্যক্তিয়ে তোমাক মূল্যহীন বুলিয়েই ভাবিব। একপক্ষীয় ভালপোৱাবোৰ বেছিভাগ ক্ষেত্ৰত এনেকুৱাই হয়, এজনে পাগলৰ দৰে ভাল পায় আৰু এজনে পাগল ভাবি মাথো অৱহেলা কৰি যায়। তুমি তোমাৰ জীৱনত আজি এটা বস্তু লক্ষ্য কৰি চোৱা, তুমি যাক সকলোতকৈ বেছি মূল্য দিবা, চাবা এদিন তুমি তাৰ কাষত সকলোতকৈ বেছি মূল্যহীন হৈ পৰিবা। তোমাৰ সামান্য খং অভিমানৰ কাৰণে যদি তোমাৰ প্ৰিয় মানুহটিৰ চকুত পানী আহে, তেনেহ'লে এটা কথা মনত ৰাখিবা, তাতকৈও বেছি তোমাক কোনেও ভাল নাপায়। তাক কেতিয়াও নেহেৰুৱাবা। যিটো মানুহে তোমাক গুৰুত্ব নিদিয়ে তাৰ পিছে পিছে কুকুৰৰ দৰে ঘূৰি ফুৰা বন্ধ কৰি দিয়া, কাৰণ তোমাৰো সমাজত এটা মূল্য আছে। জীৱনত ভালপোৱা মানুহটিৰ পৰা যদি কষ্ট পাই থাকা, তেনেহ'লে তাক ওলোটাই কষ্ট দিবলৈ নাযাবা, তাৰ পৰা দূৰলৈ গুচি যোৱা। চাবা এদিন সেই ভালপোৱা মানুহটিয়ে তোমাৰ কথা মনত পেলাই কান্দিব। তুমি যদি সমাজত গুৰুত্ব পাব বিচৰা, তেনেহ'লে এই 3টা কাম কৰিবা। 1 নম্বৰ, মুখত সকলো সময়ত হাঁহি ৰাখিবা, কাৰণ মানুহে হাঁহি ধেমালিত থকা মানুহৰ লগত কথা পাতিব পচন্দ কৰে। 2 নম্বৰ, মানুহৰ চকুলৈ চাই কথা পাতিবা, নহ'লে মানুহে ভাবিব তাৰ লগত কথা পাতিবলৈ ইচ্ছুক নহয়। 3 নম্বৰ, মানুহৰ সাংসাৰিক খবৰ ল'বলৈ চেষ্টা নকৰিবা, কাৰণ মানুহে নিজৰ সংসাৰৰ কথা ক'বলৈ বেছি পচন্দ নকৰে। সময় সলনি হৈ যায়, সলনি হয় মানুহ, মাথো সলনি নহয় প্ৰিয় মানুহটিয়ে দিয়া দুখৰ স্মৃতিবোৰ, তাৰ লগত কটোৱা সময়বোৰ। জীৱনত সুখী থকাটো ইমান কঠিন কাম নহয়, যদি তোমাৰ আশে পাশে থকা মানুহবোৰ ভাল হয়। বৰ্তমান সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰ সমাজৰ কাষত সন্মানিত। সেয়ে সমাজৰ চিন্তা কৰা বাদ দিয়া, নহ'লে কষ্ট পাব লাগিব। যদি আপুনি কাৰোবাক মনৰ পৰা ভাল পাই থাকে, তেনেহ'লে ভালপোৱাটো অলপ ছাইডত ৰাখি আগতে কেৰিয়াৰ বনাওক, নহ'লে নিজৰ জীৱনটো ধ্বংস হ'বই
প্ৰিয় মানুহটিৰো জীৱন নষ্ট হ'ব। কিছুমান মানুহক যিমানেই পাহৰিবলৈ চেষ্টা কৰোঁ সিমানেই আৰু বেছি মনত পৰে। সেয়ে এতিয়া পাহৰিবলৈও চেষ্টা নকৰোঁ। আজি মোৰ মনটো যন্ত্ৰণা সহ্য কৰোঁতে কৰোঁতে পাথৰৰ নিচিনা কঠিন হৈ পৰিছে। তথাপিও মানুহে কয় তই আগৰ দৰে নাই। কিন্তু এইটো নাজানে যে সিহঁতৰ কাৰণেই আজি মই এনেকুৱা হৈ পৰিছোঁ। প্ৰতিজন ব্যক্তি দেখাত ইমানো বেয়া নহয় যিমান তাক আধাৰ কাৰ্ডত দেখা যায়, আৰু প্ৰতিজন ব্যক্তি দেখাত ইমানো ভাল নহয় যিমান তাক ছ'চিয়েল মিডিয়া, ফেচবুক বা হোৱাটছএপত দেখা যায়। কষ্ট কেৱল চকু পানীতে লুকাই নাথাকে। কেতিয়াবা কেতিয়াবা এটা হাঁহিৰ মাজতো বহুতো কষ্ট লুকাই থাকে। মানুহে লাহে লাহে সকলো পৰিৱৰ্তন কৰিব শিকিলে, কিন্তু হিংসা কৰাটো সেই আগৰ দৰেই ৰৈ গ'ল। অতিৰিক্ত টেনচন আৰু চিন্তাত সিহঁতেই বেছি থাকে, যিসকলে নিজতকৈ বেছি প্ৰিয় মানুহটিৰ কথা ভাবে। মই ভাল পাব জানো, কিন্তু কেনেকুৱা মানুহক ভাল পোৱা উচিত সেয়া আজিলৈকে বুজিব নোৱাৰিলোঁ। আমাৰ জীৱনটো এতিয়া অভিনয় মঞ্চৰ দৰে হৈ গৈছে। কোনোবাই অভিনয় কৰে, কোনোবাই অভিনয় সহ্য কৰে, আৰু কোনোবাই কাষত বহি চাই মজা লয়। সময়ে আজি তোমাক ভাঙি দিছে সেয়া মই জানো। সেইবুলি তুমি ভাঙি নপৰিবা। সময়ে সকলোকে এটা চান্স দিয়ে, আৰু সেই সময়ৰ অপেক্ষা কৰি বহি থাকা আৰু সঠিক কাম কৰি যোৱা। পৃথিৱীত দুই ধৰণৰ মানুহ বেছি অসহায় হয়। 1. ৰূপ নথকা ছোৱালী, 2. টকা নথকা ল'ৰা। পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যি ভাঙিলে শব্দ নহয়, কিন্তু এনেকুৱা এটা বস্তু আছে যিটো ভাঙিলে কোনো শব্দ নহয়। সেয়া হ'ল মানুহৰ মন। সেইবাবেইতো মানুহৰ দুখ কোনেও বুজিব নোৱাৰে। মানুহক তুমি যিমান ইচ্ছা সিমানেই প্ৰশংসা কৰা, কিন্তু কাৰোবাক অপমান কৰাৰ আগতে এবাৰ ভাবি চিন্তি কৰিবা। কাৰণ অপমান হ'ল সেই ঋণ যি তোমাক সুযোগ পালে সুদে মূলে ঘূৰাই পঠিয়াব। টকা আৰু সময়ৰ মাজত পাৰ্থক্য কি জানা? তুমি এইটো জানা তোমাৰ হাতত কিমান টকা আছে, কিন্তু তুমি এইটো নাজানা তোমাৰ হাতত আৰু কিমান সময় বাকী আছে। সেয়া জীৱনটো সকলো সময়ত আনন্দত কটাবলৈ শিকা। অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাব, কাৰণ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰে আপোনাৰ জীৱন সলনি কৰিবলৈ বাধ্য কৰাব। জীৱনত যদি ভালে থাকিব বিচাৰে এই 5টা কথা মানি চলক। 1 নম্বৰ, বেছি কথা নক'ব। 2 নম্বৰ, কাণেৰে কম শুনিব। 3 নম্বৰ, বেছি খং নেদেখুৱাব। 4 নম্বৰ, মানুহক বেছি আপোন নাভাবিব। 5 নম্বৰ, যিমান মূৰ্খ হ'ব সিমান সুখত থাকিব। নিজৰ ভণ্টিৰ বাবে যেনেকুৱা ল'ৰা বিচৰা, আন কাৰোবাৰ ভণ্টিৰ বাবেও তুমি তেনেকুৱা হৈ যোৱা। জীৱনৰ প্ৰতিটো খোজ সাৱধানে পেলাব, কাৰণ বহু মানুহ অপেক্ষা কৰি আছে মাথো আপোনাৰ এটা ভুল ধৰাৰ বাবে। মানুহে কিমান সময় তোমাক ভাল ক'ব জানা? যিমান সময় তুমি সিহঁতৰ অন্যায়বোৰ মুখ বন্ধ কৰি সহ্য কৰিব পাৰিবা। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। আচলতে পাৰ্থক্যটো খাদ্যত নহয়, পাৰ্থক্যটো জাত, স্বভাৱ আৰু আচৰণত। পুৰণা হ'লেও গছ নাকাটিবা, ফল দিব নোৱাৰিলেও ছাঁ দিব। মা দেউতা বৃদ্ধ হ'লেও অৱহেলা নকৰিবা, টকা পইচা দিব নোৱাৰিলেও আশীৰ্বাদ দিব। এটা ভোকাটোৰ পেট, খালী পকেট আৰু ভগা হৃদয়ে তোমাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপে তোমাক সেই শিক্ষা দিব নোৱাৰে। সৰুকালত আমি পেঞ্চিল ব্যৱহাৰ কৰিছিলোঁ, আৰু এতিয়া কলম ব্যৱহাৰ কৰোঁ, কাৰণ সৰুকালৰ ভুলবোৰ সংশোধনযোগ্য, কিন্তু ডাঙৰ কালৰ ভুলবোৰ নহয়। হিংসা সিহঁতেই কৰে যিসকলৰ নিজৰ কোনো যোগ্যতা নাই। সন্মান হ'ল আইনাৰ নিচিনা। তুমি আনক যিমান বেছি সন্মান কৰিবা, তাতকৈ বহুত বেছি সন্মান তুমি পাবা। 4টা বিষয়ত কেতিয়াও লাজ নকৰিবা। 1 নম্বৰ, পুৰণা সাজ পোছাক। 2 নম্বৰ, সাধাৰণ জীৱন যাপন। 3 নম্বৰ, বৃদ্ধ মা দেউতা। 4 নম্বৰ, দৰিদ্ৰ বন্ধু।
আঘাত পাহৰি যোৱা সহজ, কিন্তু অপমান পাহৰা সহজ নহয়। কোনোবাই আঘাত দিলে নাকান্দি এই 5টা কাম কৰক। 1 নম্বৰ, নিজৰ প্ৰতি বিশ্বাস ৰাখক। 2 নম্বৰ, নিজকে কামৰ মাজত ব্যস্ত ৰাখক। 3 নম্বৰ, ভাল মানুহৰ লগত সময় পাৰ কৰক। 4 নম্বৰ, নিজৰ ধৰ্ম চৰ্চা কৰক। 5 নম্বৰ, মাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক, কাৰণ মায়ে একমাত্ৰ ব্যক্তি যিয়ে আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও ধেমালি নকৰিবা। যিটো তোমাৰ কাষত দুষ্টামি, সেইটো কাৰোবাৰ কাষত কষ্টকৰো হ'ব পাৰে। সুখী হ'ব বিচৰা তেন্তে কেতিয়াও কাৰো ক্ষতি নকৰিবা। মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক বা নহওক, কিন্তু কাৰো যেন ক্ষতি নহয়। বুদ্ধিমান মানুহে কেতিয়াও এই 2টা কাম নকৰে। 1 নম্বৰ, যিসকল অহংকাৰী সেইসকলৰ লগত কথা নকয়। 2 নম্বৰ, যিসকলে তৰ্ক কৰে সেইসকলৰ লগত মিলামিশা নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰ নকৰিবা, কাৰণ আন্ধাৰত নিজৰ ছাঁটো কাষত নাথাকে। আপোনাক যিসকলে বিশ্বাস নকৰে সিহঁতৰ কথা বাদ দিয়ক, নিজক বিশ্বাস কৰক। জীৱনত বেছি সৎ নহ'বা। মনত ৰাখিবা, জংঘলৰ চিধা গছজোপা কিন্তু চবৰ আগত কটা হয়। সেইদৰে অতি সৎ ব্যক্তিসকলেই চবৰ আগতে বিপদত পৰে। মন পৰিষ্কাৰ ৰাখক, কাৰণ শেষ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰ হ'ব। পুত্ৰক চিনিব পাৰি বিয়াৰ পাছত, কন্যাক চিনিব পাৰি যৌৱনত। স্বামীক চিনিব পাৰি স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিব পাৰি স্বামীৰ দৰিদ্ৰতাত। বন্ধুৰ পৰিচয় বিপদত, ভাইটিৰ পৰিচয় কাজিয়াত। মানুহ কি আচৰিত প্ৰাণী, গুহা এৰিলে, কেঁচা মাংস এৰিলে, আনকি নিজৰ মনুষ্যত্ব বোধটোও এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো আজিলৈকে এৰিব নোৱাৰিলে। ল'ৰাবোৰে ভালপোৱাৰ অভিনয় কৰোঁতে কৰোঁতে কেতিয়া যে সঁচাকৈ ভাল পাই পেলায় সিহঁতে নিজেই নাজানে, আৰু ছোৱালীবোৰে সঁচা ভাল পাওঁতে পাওঁতে কেতিয়া অভিনয় কৰা আৰম্ভ কৰে সিহঁতে নিজেও নাজানে। ছোৱালীৰ বাবে সকলোতকৈ ডাঙৰ স্কুল হ'ল স্বামীৰ ঘৰ, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাৰ শেষ নাই। সেই সময়টো ইমান কঠিন নহয় যেতিয়া চকু দি পানী পৰে, কিন্তু সেই সময়টো বহুত কঠিন যেতিয়া চকু পানী লুকাই হাঁহিব লাগে। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ 2টা ভুল হৈছে, প্ৰথমতে কাৰোবাৰ সৈতে ৰাতি জাগি কথা পতা অভ্যাস কৰি পেলোৱা, আৰু দ্বিতীয়তে নিজে ধুনীয়া নহৈও কাৰোবাক অতিৰিক্ত ভাল পাই পেলোৱা। সেই সম্পৰ্ক কেতিয়াও নাভাঙে যি সম্পৰ্ক বজাই ৰাখিবলৈ দুয়োজনে সমানে চেষ্টা কৰে। কাৰোবাৰ মায়াত পৰি চোৱা, তেতিয়া বুজিবা তাৰ অবিহনে আৰু কাকো ভাল নালাগিব। মিছা ভালপোৱা, মিছা প্ৰতিশ্ৰুতি কিছুমান মানুহৰ নীৰৱে মৃত্যুৰ কাৰণ হৈ পৰে। সেয়ে কাৰোবাক ভাল নাপালেও তাৰ লগত মিছা ভালপোৱাৰ অভিনয় কৰি তাক ঠগাই তাৰ জীৱন ধ্বংস নকৰিবা। সকলো কথা পাহৰিব নালাগে, সময় বুজি ঘূৰাই দিয়াৰ বাবে কিছুমান কথা মনত সাঁচি থ'ব লাগে। অতিৰিক্ত নিমখ যেনেকৈ খাদ্যৰ সোৱাদ নষ্ট কৰে, অতিৰিক্ত ভালপোৱাই তেনেকৈ অৱহেলাৰ সৃষ্টি কৰে। বন্ধুত্ব হওক বা ভালপোৱা, সিমানখিনিয়ে ৰাখিবা যিমানখিনি ৰাখিলে নিজৰ ক্ষতি নহয়। সম্পৰ্কৰ বাবে অৰ্থ নহয়, অকণমান বিশ্বাসৰ প্ৰয়োজন। ভালপোৱাৰ বাবে ৰূপ নহয়, সুন্দৰ মনৰ প্ৰয়োজন। বাস্তৱতা মানে কি জানা? বাস্তৱতা মানে যাক যিমান বেছি ভাল পাবা, মিছ কৰিবা, সকলো সময়ত খবৰ ল'বা, সেয়ে তোমাক অৱহেলা কৰিব। যদি কোনোবাই বিনা কাৰণে ব্যস্ততাৰ অজুহাত দেখায়, তেন্তে বুজি ল'বা সিও আচলতে দূৰত্বই বিচাৰে। ভালপোৱা সঁচাকৈ সুন্দৰ যদি দুয়োজনৰে ফিলিংছ একে থাকে। বিশ্বাসৰ ঠাইখিনি যেতিয়া নষ্ট হৈ যায়, তেতিয়া মনৰ পৰা প্ৰেম, ভালপোৱা, মায়া সকলো পলাই যায়।
কাৰোবাৰ পিনে বেছিকৈ নাচাবা, বহুত মনত পৰিব। কাকো কষ্ট নিদিবা, পিছত নিজেই কষ্ট পাবা। আৰু কাৰোবাক কাষত পালে নেহেৰুৱাবা, নহ'লে গোটেই জীৱন কান্দিব লাগিব। য'ত তোমাৰ মৰ্যাদা নাই তাত নথকাই ভাল, সেয়া কাৰোবাৰ ঘৰেই হওক বা হৃদয়। চকু পানী পেলাই কোনো লাভ নাই, কাৰণ এই পৃথিৱীৰ বেছিভাগ মানুহেই বেইমান। গুৰুত্ব দিলে বিৰক্ত আৰু নিদিলে অভিযোগ, এনেকৈ শেষ হৈ যায় দুটি মনৰ যোগাযোগ। ব্যস্ততাৰ মাজত নিজকে যিমানেই লুকাই নাৰাখা কিয়, পুৰণা স্মৃতিবোৰ কিন্তু পিছফালে লাগি থাকিবই। সকলোতকৈ কাষৰ মানুহবোৰে যেতিয়া খবৰ ল'বলৈ পাহৰি যায়, তেতিয়া অকলে থাকি বেছি ভাল লাগে। আপুনি যাক গুৰুত্ব দিছে তাৰ আচৰণত যদি বুজিব পাৰে তাৰ কাষত আপোনাৰ তেনেকুৱা কোনো গুৰুত্ব নাই, তেতিয়া আপোনাৰ উচিত তাৰ প্ৰতি গুৰুত্ব কমাই দিয়া। কাৰণ যোন যেনেকুৱা তাৰ লগত তেনেকুৱাই কৰা উচিত, নহ'লে সি আপোনাক সস্তীয়া ভাবিব। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে এই জীৱনত যিবোৰ পায় বিশ্বাস কৰিয়েই পায়, আৰু যিবোৰ হেৰুৱায় এই বিশ্বাসৰ বাবেই হেৰায়। ছোৱালীবোৰে ল'ৰাবোৰৰ এই দুটা বস্তু বেছিকৈ পচন্দ কৰে। 1 নম্বৰ, যেতিয়া ল'ৰাটোৱে সুখ দুখ সকলো সময়তে ছোৱালীজনীক গুৰুত্ব দিয়ে। 2 নম্বৰ, যিটো ল'ৰাই নিজকে প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ চেষ্টা কৰে। পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকু পানী। তুমি তাক সুখৰ সময়ত দেখা নাপালেও দুখৰ সময়ত দেখা পাবাই। কিছুমান মানুহ ভাগ্যত নাথাকে ঠিকেই, কিন্তু মনত থাকি যায় গোটেই জীৱন। আজিকালি সম্পৰ্কবোৰ এনেকুৱা, খবৰ নল'লে গুৰুত্ব বাঢ়ি যায়, বেছি খবৰ ল'লে আকৌ বিৰক্ত হৈ যায়। মানুহে যদি খঙৰ ভাষা বুজিলেহেঁতেন, তেনেহ'লে কোনো সম্পৰ্কই বিচ্ছেদ নহ'লহেঁতেন। কাৰোবাক বহুত ভাল পোৱাৰ পাছতো তেখেতে যদি গুৰুত্ব নিদিয়ে বা তেখেতক হেৰুৱাব ভয় থাকিলে আপুনি যি কৰিব। প্ৰতিটো মানুহৰে ব্যস্ততা থাকে, হয়তো তেখেত অলপ বেছি ব্যস্ত, সেয়ে ফোন নকৰিলে কেইদিনমান অপেক্ষা কৰি চাওক। কিন্তু এটা কথাও সঁচা যে এজন মানুহ যিমানেই ব্যস্ত নাথাকক কিয়, 1 মিনিট সময়ৰ বাবে হ'লেও কল বা সৰু এটা মেছেজ দিব নোৱাৰিব তেনেকুৱা কিন্তু নহয়। সেয়ে দিনে দিনে যদি ফোন বা মেছেজ অহা বন্ধ হৈ যায়, তেতিয়া বুজি ল'ব তেখেত আপোনাৰ পৰা আঁতৰি যাব বিচাৰিছে, বা তাৰ কাষত আপুনি সিমানখিনি গুৰুত্বপূৰ্ণ নহয়। সেয়ে কোৱা হয় যে ভুল ট্ৰেইনত যদি উঠি যোৱা তেনেহ'লে পৰৱৰ্তী ষ্টেচনত নামি যোৱা, কাৰণ ট্ৰেইন যিমান দূৰলৈ যাব তুমি উভতি আহিবলৈ সিমান কষ্ট পাবা। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। কিছুমান মানুহে আপোনাক কাটিব, তাৰপিছত নিমখ লগাব, জলকীয়াও ঘঁহিব, আৰু যেতিয়া বিষত কান্দিব তেতিয়া মলম লগাবলৈ আহিব। পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি আপুনি কলিজা কাটি ৰান্ধি খাবলৈ দিয়ে, তাৰ পাছতো মানুহে ক'ব নিমখ হোৱা নাই। কাৰোবাক আঘাত কৰাৰ আগতে এবাৰ ভাবি ল'ব যে নিজে আঘাত পালে কেনেকুৱা লাগে। এটা কথা মনত ৰাখিব, কাৰোবাক কন্দুৱাই কেতিয়াও সুখী হ'ব নোৱাৰি। কাৰোবাক ভাল পালে সেয়া হয়তো ঘূৰাই নাপাবও পাৰা, কিন্তু কাৰোবাক কষ্ট দিলে সেয়া কিন্তু ঘূৰাই পাবাই। শত্ৰুক 1000 বাৰ সুযোগ দিয়ক বন্ধু হ'বলৈ, কিন্তু বন্ধু কেতিয়াও শত্ৰু হ'বলৈ নিদিব। কাৰণ বন্ধু যদি শত্ৰু হয় তেনেহ'লে তেওঁ আপোনাৰ জীৱন ধ্বংস কৰি পেলাব। 5টা বস্তু কেতিয়াও কাৰো সৈতে শ্বেয়াৰ নকৰিব। 1 নম্বৰ, আপুনি অতীতত কৰা কোনোবা ভুল। 2 নম্বৰ, আপোনাৰ ফেমিলি প্ৰব্লেম। 3 নম্বৰ, আপোনাৰ লজ্জাজনক অভ্যাস। 4 নম্বৰ, আপোনাৰ বেংক বেলেঞ্চ বা দৰমহা। 5 নম্বৰ, আপোনাৰ ভৱিষ্যতৰ লক্ষ্য বা পৰিকল্পনাৰ কথা। আজিৰ দিনত ভদ্ৰতাৰ কোনো দাম নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা ভাবে। কেতিয়াবা সকলো জনাৰ পাছতো মনে মনে থাকিব লগা হয়, মানুহটোৱে কিমান অভিনয় কৰিছে সেয়া চাবলৈ। তুমি যদি কাৰোবাক পানী আনিবলৈ পঠিওৱা, তেতিয়া চাবা তেওঁ আগতে খাই ল'ব।
তাৰ পাছতহে তোমাৰ বাবে আনিব। এইটো জীৱন হয় বন্ধু, ইয়াত সকলোৱে নিজৰ কথা ভাবে, পিছত আনৰ কথা। 3 দিন নোখোৱাকৈ থাকক, সমাজে আপোনাক চাবলৈও নাহে। কিন্তু এদিন অন্যায় কৰি চাওক, সমাজে আপোনাক লৈ বিচাৰ বহিব। 3টা প্ৰতিশ্ৰুতি। 1 নম্বৰ, খঙৰ সময়ত কেতিয়াও উত্তৰ নিদিব। 2 নম্বৰ, বেছি আনন্দত কেতিয়াও প্ৰতিজ্ঞাবদ্ধ নহ'ব। 3 নম্বৰ, দুখী থকা সময়ত কোনো সিদ্ধান্ত নল'ব। জীৱনৰ কিছুমান সিদ্ধান্ত বহুত কঠিন হয়, কিন্তু এই কঠিন সিদ্ধান্তবোৰেই এদিন গোটেই জীৱনটো সলনি কৰি দিয়ে। কিছুমান মানুহ সকলো সময়ত প্ৰিয় নাথাকে, হঠাৎ এদিন অপ্ৰিয় হৈ যায়। কপালত সুখ লিখা নাথাকিলে সেই কপাল শিলত খুন্দিলেও কোনো লাভ নাই। কাৰোবাক ইগনোৰ কৰাৰ আগতে এবাৰ ভাবি ল'ব, আৰু কেতিয়াও প্ৰয়োজন নপৰেতো। দেউতাৰ টকা নাথাকিলে শহুৰৰ ঘৰত ছোৱালীৰ কোনো দাম নাথাকে। কথাষাৰ তিতা হ'লেও সঁচা। জীৱনত আৰু যিয়ে নকৰা, কাকো অতিৰিক্ত মূল্য দিব নাযাবা, নহ'লে এটা সময়ত নিজকে বিচাৰি নাপাবা। প্ৰয়োজনৰ তুলনাত মানুহে বেছি কিবা পাই গ'লে সেয়া হজম কৰিব নোৱাৰে। যাৰ ভাৱনা যেনেকুৱা, তাৰ কাষত আপুনি তেনেকুৱা। এই কথাষাৰ সকলো সময়ত মনত ৰাখিব। আজিকালি মন বেয়া হ'লেও কাৰো বাবে চকু পানী নেপেলাবা, কাৰণ তুমি যাৰ কাৰণে চকু পানী পেলাবা, তেওঁ হয়তো তোমাৰ গল্প অন্য কাৰোবাক শুনাই হাঁহিব। জীৱনটো যদি ইমানেই আনন্দময় হ'লহেঁতেন, তেনেহ'লে পৃথিৱীত অহাৰ সময়ত কান্দি কান্দি নাহিলহেঁতেন। যাৰ কাষত তোমাৰ অভিমানৰ কোনো মূল্য নাই, তাৰ কাষত তোমাৰ অভিমান প্ৰকাশ কৰাটো মূৰ্খামি। ল'ৰাক জীৱন দিয়ক, বাইক নহয়। ছোৱালীক শিক্ষা দিয়ক, মোবাইল নহয়। সম্পৰ্কটো তেতিয়াই সুন্দৰ হৈ পৰিব, যেতিয়া ভালপোৱাৰ টান দুয়োজনৰ মাজতে থাকিব। ৰাস্তাটো যেতিয়া অকলেই চলিব লাগিব, তেতিয়া পিছফালে কোনে কি ক'লে সেয়া শুনি একো লাভ নাই। অতিৰিক্ত আঘাত পালে মানুহ অকল হাঁহিবলৈ নহয়, কান্দিবলৈও পাহৰি যায়। কাৰোবাক কন্দুৱা বহুত সহজ, কিন্তু কাৰোবাক কন্দুৱাই সুখী থকা বহুত কঠিন। কোনোবাই আপোনাৰ লগত নাটক কৰিলে আপুনি তাৰ লগত চিনেমা কৰক, যাতে তেওঁ বুজিব পাৰে। কাৰোবাৰ লগত ছলনা কৰিলে তেখেতেও কৰিব পাৰে। জীৱনত 3টা কথা সকলো সময়ত মনত ৰাখিবা। 1 নম্বৰ, যিয়ে তোমাক সহায় কৰে তাক কেতিয়াও পাহৰি নাযাবা। 2 নম্বৰ, যিয়ে তোমাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিবা। 3 নম্বৰ, যিয়ে তোমাক বিশ্বাস কৰে তাক কেতিয়াও নঠগাবা। জীৱনত যাক তুমি ভাল বন্ধু ভাবিবা, তেওঁৱেই তোমাক প্ৰতাৰণা কৰিব। যাক নিজতকৈ বেছি ভাল পাবা, তেওঁৱেই তোমাক অৱহেলা কৰিব। আৰু যাক বেছি বিশ্বাস কৰিবা, সেই মানুহটোৱে এদিন তোমাৰ বিশ্বাস ভাঙিব। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। বাপেকৰ মৃত্যুৰ পিছত পুতেকে মাকক বৃদ্ধাশ্ৰমত থৈ আহিছিল, আৰু প্ৰতি বছৰে এবাৰ হ'লেও মাকৰ খবৰ ল'বলৈ গৈছিল। এদিন বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিলে, আপোনাৰ মাৰ অৱস্থা বহুত বেয়া, সোনকালে চাই যাওক আহি। ল'ৰাটোৱে আহি চালে, তাৰ মা শেষ নিশ্বাস লৈ আছে। ল'ৰাটোৱে মাকক ক'লে, মা, তোমাৰ বাবে মই কি কৰিব পাৰোঁ? তেতিয়া মাকে ক'লে, শুন বাবা, এই বৃদ্ধাশ্ৰমৰ ফেনখন সকলো সময়তে বেয়া হৈ থাকে। যদি পাৰ নতুন ফেন এখন লগাই দিবি। ল'ৰাই আচৰিত হৈ মাকক সুধিলে, মা, তুমি ইমান বছৰ ইয়াত আছিলা, কেতিয়াওতো মোক ফেনৰ কথা নক'লা, এতিয়া এই সময়ত ফেন লগাই কি হ'ব? মাকে ক'লে, শুন বাবা, ইয়াত বহুত গৰম, কষ্ট হ'লেও মই মোৰ সময় পাৰ কৰি লৈছোঁ, কিন্তু ভয় লাগে, যেতিয়া তোৰ সন্তানে তোক ইয়াত এৰি থৈ যাব, তেতিয়া তই সহ্য কৰিব নোৱাৰিবি। দিনকাল সঁচাকৈ বহুত সলনি হৈ গৈছে। বেছি দৰকাৰ নহ'লে আজিকালি কোনেও খবৰ ল'ব নিবিচাৰে, যিমানেই কাষৰ মানুহ নহওক। মানসিক শান্তি তেতিয়াই আহিব, যেতিয়া আপুনি মানুহৰ চিন্তা বাদ দি নিজৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰিব। প্ৰতি নিশা যেতিয়া আমি শুবলৈ যাওঁ, তেতিয়া কোনো নিশ্চয়তা নাই যে পিছদিনা আকৌ সাৰ পাম। তথাপিও আমি কি কৰোঁ?
পিছদিনালৈ এলাৰ্ম দি ৰাখোঁ, এইটোৱে আশা। কাৰোবাক বাৰে বাৰে বুজোৱাৰ পাছতো যদি তেওঁ নুবুজে, তেনেহ'লে আপোনাৰ বুজা উচিত মূৰ্খ তেওঁ নহয়, মূৰ্খ আপুনি। পৰি গ'লে নিজে উঠা, কাৰণ তুমি মানুহ, টকা নহয় যে সকলোৱে উঠাব। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লেই সম্পৰ্ক নষ্ট হৈ যায়, এয়াই সত্য। পৃথিৱীত সকলো বুজিবলৈ সময় লাগে, কিন্তু ভুল বুজিবলৈ সময় নালাগে। জীৱনত কোনো কাৰো নহয়, সকলোৱে এদিন পাহৰি যায় নতুন কাৰোবাক পালে। জীৱনত যি কৰিব মন যায় তাকে কৰা। এইটো নাভাবিবা যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও ক'ব যেতিয়ালৈকে তুমি একো কৰিব নোৱাৰিবা। মানুহে তেতিয়াই তোমাক কষ্ট দিব যেতিয়া তুমি তেওঁক নিজতকৈ বেছি ভাল পাবা। ব্লক লিষ্টত কেৱল বেয়া মানুহবোৰ নাথাকে, ব্লক লিষ্টত কলিজাত ঠাই দিয়া মানুহটিও থাকে। মনে যেনেকুৱা বিচাৰে তেনেকুৱাকৈ জীৱন কটোৱা, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে মানুহে মা দেউতাৰ পিনে আঙুলি তুলি কথা কয়। আপোনাক ওপৰত উঠাবলৈ কোনেও আপোনাৰ কাৰণে বহি থকা নাই, কিন্তু আপোনাক তলত নমাবলৈ বহুতো মানুহ বহি আছে। যদি তুমি সন্মান দিব নোৱাৰা তেনেহ'লে নিদিবা, কিন্তু 5 জনৰ সন্মুখত কেতিয়াও অসন্মান নকৰিবা। মানুহৰ জীৱনৰ কিছুমান সত্য: 1. 40ৰ পাছত শিক্ষাগত প্ৰশংসাৰ পত্ৰৰ কোনো দাম নাই, দাম কৰ্মদক্ষতাৰ। 2. 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই, যিমানেই সাজোন কাচোন নকৰা কিয় চকুৰ তলত ক'লা দাগ পৰিবই, গাল খুতুৰা পৰিবই। 3. 60ৰ পিছত অৱসৰ, তেতিয়া পুৰণা চেয়াৰখনৰো দাম নাই, বেংকৰ মেনেজাৰেই হওক বা গ্ৰেড 4, একেই পৰিচয়, প্ৰাক্তন কৰ্মী। 4. 70ৰ পিছত ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ মাজত কোনো পাৰ্থক্য নাই, কাৰণ ল'ৰা ছোৱালী সকলো বাহিৰত, ঘৰত মাথো বুঢ়া বুঢ়ী। 5. 80ত টকা থাকিলেও তাৰ কোনো দাম নাই, চলা ফুৰা কৰাৰ ক্ষমতা নাই, তেতিয়া প্ৰয়োজন মাথো জনশক্তি। 6. 90ৰ পিছত বিচনাত পৰি থকা, তেতিয়া টোপনি যোৱা আৰু সাৰ পাই থকা একেই কথা, তেনেহ'লে কিহৰ ইমান অহংকাৰ? 1 কোটি প্ৰাণীয়ে বাস কৰে এই পৃথিৱীত, মানুহেই মাথো টকা ইনকাম কৰে, বাকী প্ৰাণীবোৰ কিন্তু অনাহাৰে নমৰে। আৰু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। ব্যৱহাৰেই বংশৰ পৰিচয়, কথাটো ভুল, ব্যৱহাৰেই ব্যক্তিৰ পৰিচয়। সকলো ডিপ্ৰেশ্যনৰ কাৰণ মাথো প্ৰেম নহয়, কিছুমান ডিপ্ৰেশ্যনৰ কাৰণ টকা, ফেমিলি আৰু ফিউচাৰো হয়। কোনোবা আছে শ্মশানত, কোনোবা আছে ICUত, কোনোবা অসুস্থ হৈ বিচনাত পৰি আছে। আমি যে আজি সুস্থ আছোঁ, ভালে আছোঁ, এইটো জানো ডাঙৰ পোৱা নহয়? মানুহ বহুত অদ্ভুত, দুখতো কান্দে, সুখতো কান্দে। আপুনি যিমান ডাঙৰ শিক্ষিতেই নহওক কিয়, মানুহৰ লগত যদি ভালকৈ মিলিব নোৱাৰে, তেন্তে সেই শিক্ষাৰ কোনো দাম নাই। প্ৰতিজন ব্যক্তি দেখাত সিমান বেয়া নহয় যিমান তেওঁক আধাৰ কাৰ্ডত দেখা যায়, আকৌ প্ৰতিজন ব্যক্তি দেখাত সিমানো ভাল নহয় যিমান ফেচবুকত দেখা যায়। টেনচন আৰু মানসিক চাপত সিহঁতেই থাকে যিসকলে তেওঁৰ পত্নী আৰু সন্তানৰ পৰা ভাল ব্যৱহাৰ নাপায়। ভাগি যোৱা মানে এইটো নহয় যে জীৱন শেষ হৈ গৈছে, কেতিয়াবা কেতিয়াবা ভাগি যোৱাৰ ফলতো নতুন জীৱনৰ সূচনা হয়। 4টা বিষয়ত কেতিয়াও লাজ নকৰিব: পুৰণা সাজ পোছাক, সাধাৰণ জীৱন যাপন, দৰিদ্ৰ বন্ধু, বৃদ্ধ মা দেউতা। যিবোৰ ভুল আপুনি কেতিয়াও নকৰিব: 1 নম্বৰ, প্ৰতাৰকক কেতিয়াও দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2 নম্বৰ, মিছলীয়াসকলৰ পৰা কেতিয়াও সত্য আশা নকৰিব। 3 নম্বৰ, যিসকলে নিজে আপোনাৰ জীৱনৰ পৰা গুচি গৈছে তেওঁলোকক কেতিয়াও আহিব নিদিব। 4 নম্বৰ,
অসৎ লোকৰ লগত সৎ পৰামৰ্শ নকৰিব। 5 নম্বৰ, অতিৰিক্ত অহংকাৰী আৰু স্বাৰ্থবাদী ব্যক্তিৰ পৰা সময় আশা নকৰিব। 6 নম্বৰ, অমানৱিক মানুহৰ পৰা জ্ঞান নল'ব। 7 নম্বৰ, ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। 8 নম্বৰ, যিসকলে নিজৰ ভুল স্বীকাৰ নকৰে সেইসকলৰ পৰা দূৰত্ব বজাই ৰাখক। ভাবিছা নহয় তোমাৰ দুখ কি? তোমাৰ দুখ তুমি সৰলতা প্ৰকাশ কৰা। ভাবিছা নহয় তোমাৰ ভুল কি? তোমাৰ ভুল তুমি সহজতে মানুহক বিশ্বাস কৰা। ভাবিছা নহয় তোমাৰ অপৰাধ কি? তোমাৰ অপৰাধ তুমি মনৰ পৰা ভাল পোৱা। ভাবিছা নহয় তোমাৰ দুৰ্বলতা কি? তোমাৰ দুৰ্বলতা তুমি আঘাত পোৱাৰ পাছতো সন্মান কৰা। হয়, এইজনেই তুমি। সেয়ে দিনটোৰ শেষত তুমিয়েই শুনিব লাগে গাধ, মূৰ্খ, পাগল বুলি। ডিঙিত সাৱটি ধৰিলেই সকলো বন্ধু হৈ নাযায়। আমাৰ সমাজত বন্ধু নামৰ এনেকুৱা হাজাৰ বেইমান আছে। টকাৰ সৈতে সুখৰ কোনো সম্পৰ্ক নাই। যদি থাকিলহেঁতেন তেনেহ'লে সুখ বজাৰত বিক্ৰী হ'লহেঁতেন। ধনী ল'ৰাৰ স্ত্ৰী হোৱাটো কোনো ভাগ্যৰ বিষয় নহয়। এজন সৎ চৰিত্ৰৱান জীৱনসংগী পোৱাটোহে ডাঙৰ কথা। মানুহ কলা বেঙা পংগু হ'লেও তেওঁক লৈ সংসাৰ কৰিব পাৰি। কিন্তু যদি মানুহৰ চৰিত্ৰ বেয়া হয় তেন্তে তেওঁক লৈ সংসাৰ কৰিব নোৱাৰি। কষ্ট নাপালে কোনো নষ্ট নহয় আৰু আঘাত নাপালে কোনেও সলনি নহয়। পাৰিলে কাৰোবাৰ সুখৰ কাৰণ হোৱা। কষ্টৰ কাৰণটো চবেই হ'ব পাৰে। এদিন বহুত টকা হ'ব, কিন্তু টকাৰ অভাৱৰ বাবে হেৰুৱা বস্তুবোৰ আৰু পোৱা নাযাব। এগৰাকী নাৰী ধ্বংসৰ মূল 3টা কাৰণ। যিগৰাকী নাৰী স্বামীৰ লগত জেদ কৰে, যিগৰাকী নাৰীয়ে স্বামীৰ মুখে মুখে তৰ্ক কৰে, আৰু যিগৰাকী নাৰীয়ে মা ভনীৰ কুপৰামৰ্শত স্বামীৰ ঘৰত অশান্তিৰ সৃষ্টি কৰে। নিজৰ দুৰ্বলতাবোৰ কেতিয়াও আনৰ কাষত প্ৰকাশ নকৰিবা, কিয়নো এই পৃথিৱীত দুৰ্বলতাৰ সুযোগ কোনেও এৰি নিদিয়ে। এই পৃথিৱীত সকলোতকৈ কঠিন চাগে মানুহ চিনা। সকলোতকৈ কাষৰ মানুহজনে যেতিয়া খবৰ ল'বলৈ পাহৰি যায় তেতিয়া অকলে থাকিয়েই বেছি ভাল লাগে। কাৰোবাৰ বিপদ দেখি আনন্দ নকৰিবা। অহাকালি তুমি কোন অৱস্থাত পৰিবা সেয়া তুমি নিজেও নাজানা। জীৱনৰ 5টা মূল কথা মানি চলক, জীৱন সুখৰ হ'ব। বেছি চিন্তা নকৰিব, মন শান্ত থাকিব। মন শান্ত থাকিলে দেহো সুস্থ থাকিব। সহজ সৰল জীৱন যাপন কৰক। প্ৰতিটো কাম নিজৰ বিশ্বাসেৰে আৰম্ভ কৰক। পৰিস্থিতি যেনেকুৱাই নহওক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভুল ট্ৰেইনত যদি উঠি যোৱা তেন্তে পিছৰ ষ্টেচনত নামি যাবা, কাৰণ ট্ৰেইন যিমান দূৰলৈ যাব তুমি উভতি অহাও সিমান কঠিন হৈ পৰিব। 1000 টকাৰ মানিবেগ নিকিনি 100 টকা দামৰ মানিবেগ কিনক আৰু তাত 900 টকা ৰাখক। ডাঙৰ মানুহ হোৱাৰ চকৰত ফকীৰ হৈ নাযাব। যাকে তাকে ৰাস্তা চিনাই নিদিবা। বেইমান বিশ্বাসঘাতকবোৰে ৰাস্তা চিনি পোৱাৰ পাছত তোমাৰ ৰাস্তাতে কাট পাৰি থ'ব। আজিকালি মানুহৰ কাষত সকলো কিছুৱে আছে, যিটো নাই সেইটো হ'ল মনুষ্যত্ববোধ। এজন পুৰুষ তেতিয়াই ভাগ্যৱান যেতিয়া তাৰ কাষত ভৰসা কৰা এগৰাকী সৎ নাৰী থাকে। চকুত যদি পানী আহে তেতিয়া নিজেই মচি ল'বা, কাৰণ অন্য কোনোবাই মচি দিলে তুমি তাৰ কাষত ঋণী হৈ যাবা। বেইমান আৰু স্বাৰ্থপৰসকলে নিজৰ ভালৰ বাহিৰে আনৰ অনুভূতি নুবুজে। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। কাৰোবাক ধোকা দি পেলাই নাভাবিবা তেওঁ মূৰ্খ আছিল। মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিলে, যাৰ যোগ্য তুমি নাছিলা। কাৰোবাক যিমানেই কাষৰ পৰা চিনি নোপোৱা কিয় কেতিয়াও সকলো কথা খুলি নক'বা। মনত ৰাখিবা এই জগতত বিশ্বাসৰ দাম কোনেও নিদিয়ে।
পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিবা। ফুলৰ বাগিচা কৰা, চাবা পখিলা নিজেই আহি ধৰা দিব। অলপ দেৰি হ'ব, কিন্তু হ'বই। তুমি যি বিচৰা তাকে হ'ব। মনত ৰাখিবা, তোমাৰ সময়টো বেয়া, তোমাৰ জীৱনটো নহয়। মাথো অপেক্ষা কৰা, সময়ে সকলো ঘূৰাই পঠিয়াব। কিছুমান মানুহক তুমি ৯৯ দিন উপকাৰ কৰা আৰু এদিন উপকাৰ কৰিব নোৱাৰিলে, তেতিয়া চাবা সেই এদিনেই মনত ৰাখিব, আগৰ ৯৯ দিন পাহৰি যাব। কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰিলে তেওঁ তোমাক অন্ধ ভাবি ঠগি গুচি যাব। আনৰ ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনৰ ক্ষতি কৰিলে নিজৰো ক্ষতি হ'ব। সেয়ে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। মন কোনো ডাষ্টবিন নহয় যে ইয়াত খং, ঘৃণা, ঈৰ্ষা ভৰাই থ'ব। এইটো হ'ল অমূল্য সম্পদেৰে ভৰা এটা বাকচ, য'ত থাকিব সুখ, ভালপোৱা আৰু কিছুমান মধুৰ স্মৃতি। মানুহ কিমান মূৰ্খ! প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ভগৱানে সকলো শুনি আছে, কিন্তু নিন্দা কৰাৰ সময়ত পাহৰি যায়। আকৌ পুণ্য কৰাৰ সময়ত ভাবে ভগৱানে সকলো চাই আছে, কিন্তু পাপ কৰাৰ সময়ত সেইটো পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ভগৱান সকলোতে বিৰাজমান, কিন্তু চুৰ কৰাৰ সময়ত পাহৰি যায়। প্ৰেম কৰাৰ সময়ত ভাবে গোটেই পৃথিৱীখন ভগৱানেই বনাইছে, কিন্তু কাজিয়া কৰাৰ সময়ত পাহৰি যায়। সম্পত্তিৰ বাবে কেতিয়াও ভাই ভনীৰ মাজত সম্পৰ্ক নষ্ট নকৰিবা, কাৰণ ভাই ভনীৰ সম্পৰ্কতকৈ সম্পত্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তৰ্ক যদি কৰিবই লাগে তেন্তে জ্ঞানীৰ লগত কৰা। জিকিব নোৱাৰিলেও কিবা শিকিব পাৰিবা। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা। জীৱনত বেয়া সময় অহা ভাল, বেয়া সময় নাহিলে কেতিয়াও মুখা পিন্ধা বেইমানবোৰ চিনিব নোৱাৰি। কাৰোবাক লৈ সমালোচনা কৰা যিমান সহজ, তেওঁৰ ঠাইত থিয় হৈ তেওঁৰ পৰিস্থিতি বুজি পোৱা সিমান কঠিন। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা চবৰে নাথাকে। জ্ঞানীক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ বন্ধু, আৰু মূৰ্খক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ শত্ৰু। নিশ্বাস হেৰালে দেহৰ মৃত্যু হয়, আৰু বিশ্বাস হেৰালে হয় মনৰ মৃত্যু। শ্মশানত জুই নুমুৱাৰ আগতে মৃতদেহ পৰি ছাই হৈ যায়, তথাপিও মানুহৰ অহংকাৰ নকমে। ৩টা উপদেশ। ১. কাৰোবাৰ মনৰ ইমান গভীৰতালৈ প্ৰৱেশ নকৰিবা, য'ৰ পৰা তোমাক উলিয়াই দিলে তুমি আশ্ৰয়হীন হৈ পৰিবা। ২. কাৰোবাৰ লগত ইমান বেছি মনৰ কথা নকবা, যদি তেওঁ কথা কোৱা বন্ধ কৰি দিয়ে তেতিয়া তুমি নিৰ্বাক হৈ যাবা। ৩. কাৰোবাৰ মুখলৈ ইমান বেছিকৈ নাচাবা, যদি তেওঁ মুখ ঘূৰাই দিয়ে তেন্তে তুমি অসহায় হৈ পৰিবা। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকাই মাথো চাহিদা পূৰণ কৰে। চব সুখ যদি টকা দি পোৱা গ'ল হয়, তেনেহ'লে ভালপোৱাও দোকানত বিক্ৰী হ'ল হয়। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান দিবলৈ যোগ্যতা লাগে। যদি সুখ বিচৰা তেন্তে উজাগৰে নাথাকিবা, যদি শান্তি বিচাৰা দিনত নুশুবা, যদি সন্মান বিচাৰা ফাল্টু কথা নকবা, যদি ভালপোৱা বিচাৰা পৰিয়ালক কেতিয়াও এৰি নাযাবা। সম্পৰ্ক যেতিয়া পুৰণা হয়, আৰম্ভ হয় অৱহেলা, সৰু হয় মেছেজ, কমি যায় গুৰুত্ব, বাঢ়ি যায় দূৰত্ব, দুখ হয় পৰিস্থিতিৰ। আজিৰ ভিডিঅ'টি ইমানেই বন্ধুসকল। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। মানুহ বহুত উদ্ভুত, যি গুচি যায় তেওঁক বেছি মূল্য দিয়ে, আৰু যি শতবহালা বায়ু থাকিব বিচাৰে তেওঁক মূল্য নিদিয়ে। যিয়ে তোমাৰ বিশ্বাস ভাগিছে তেওঁক তুমি ধন্যবাদ দিয়া, কাৰণ তেওঁ তোমাৰ চকুত আঙুলি দি দেখুৱাই দিছে যে
সকলো বিশ্বাসৰ যোগ্য নহয়। জীৱনত যেতিয়া দুখ আহে তেতিয়া সকলো পৰ হৈ যায়, কোনেও কাষত নাথাকে। সকলো সহ্য কৰিব পাৰোঁ, কিন্তু প্ৰিয় মানুহজনৰ অৱহেলা সহ্য কৰিব নোৱাৰোঁ। প্ৰিয় মানুহটিৰ লগত কথা নপতাকৈ থকাটো সঁচাকৈ বহুত কষ্টকৰ। নিজৰ দুৰ্বল ঠাইখিনি কেতিয়াও আনৰ সন্মুখত দাঙি নধৰিবা, কাৰণ এটা সময় আহিব যেতিয়া তোমাৰ দুৰ্বল ঠাইখিনিতে সকলোৱে আঘাত কৰিব। এই পৃথিৱীত তেওঁৱেই সকলোতকৈ বেছি ধোকা খায়, যিয়ে মানুহক অন্ধৰ দৰে বিশ্বাস কৰে। কিবা হেৰাই গ'লে যিমান কষ্ট হয় তাতকৈ বেছি কষ্ট হয় কোনোবা সলনি হ'লে। কষ্ট আৰু অৱহেলাই মানুহক অকল নকন্দুৱায়, বহু কিবা শিক্ষা দি যায়। আপুনি যেতিয়া অকলশৰীয়া হৈ যাব তেতিয়া আপোনাৰ কাষত থকাৰ নিচিনা কাকো নাপাব। আপোনাৰ অকলশৰীয়া আপুনি নিজেই বহন কৰিব লাগিব। সম্পৰ্ক যদি মনৰ পৰা হয় তেতিয়া ভাগিব খুজিলেও ভাগিব নোৱাৰি, আৰু যদি স্বাৰ্থৰ পৰা হয় হাজাৰ চেষ্টা কৰিও জোৰা দিব নোৱাৰি। নিজকে এনেকৈ তৈয়াৰ কৰা যিয়ে তোমাক এৰি থৈ গৈছে, তেওঁ যাতে তোমাৰ জীৱনলৈ উভতি আহিবলৈ আফচোচ কৰে। যদি কাৰোবাক ভাল পাব নোৱাৰা তেন্তে তেওঁক আই লাভ ইউ নক'বা, কাৰণ আই লাভ ইউ 3টা ৱৰ্ড নহয়, এইটো হ'ল জীৱনৰ এটা পাছপৰ্ট। জীৱনত এনেকুৱাজনক ভাল পোৱা যিয়ে তোমাক সন্মান কৰে। ভাল পোৱা পোৱাৰ আগতে সন্মান বিচাৰক। য'ত সন্মান নাথাকে সেইখিনিত ভাল পোৱাও নাথাকে। জীয়াই থকাতকৈ ভালে থকাটো বেছি জৰুৰী, কাৰণ ইচ্ছা কৰিলে জীয়াই থাকিব পাৰি, কিন্তু ইচ্ছা কৰি ভালে থাকিব নোৱাৰি। এটা সম্পৰ্ক মাথো তৈয়াৰ কৰিলেই নহয়, তাৰ মৰ্যাদাখিনিও দিব পাৰিব লাগে। মানুহৰ আচল ৰূপ তেতিয়াই দেখা যায় যেতিয়া সম্পৰ্কটো শেষৰ পিনে যায়। যিয়ে তোমাৰ অনুভূতি নুবুজে তাৰ কাষত অভিযোগ কৰাটোও বেকাৰ। যোন যিমান কাষৰ বা কলিজাৰ টুকুৰাই নহওক কিয়, মন বেয়া থকা সময়ত কাকো কাষত নাপাবা। সন্মান যদি কৰিবই লাগে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। বিশ্বাস যদি ৰাখিবই লাগে তেনেহ'লে নিজৰ ওপৰত ৰাখা, আনৰ ওপৰত নহয়। বিয়া যদি কৰাবই লাগে তেন্তে চৰিত্ৰ দেখি কৰা, ৰূপ দেখি নহয়। চকু পানীৰে কাকো বান্ধি ৰাখিব নোৱাৰি। যিয়ে সঁচা ভাল পাব তেওঁ কেতিয়াও চকুত পানী আহিব নিদিয়ে। নিশ্বাস হেৰালে হয় দেহৰ মৃত্যু, আৰু বিশ্বাস হেৰালে হয় মনৰ মৃত্যু। স্বাৰ্থপৰ মানুহবোৰ সফল হ'ব পাৰিলেও সুখী হ'ব নোৱাৰে। বুজিবলৈ শিকা কোনে সময় উলিয়াই তোমাৰ লগত কথা পাতে, আৰু কোনে সময় পালে তোমাৰ লগত কথা পাতে। অনুভূতি, মায়া এইবোৰ যিমান কম প্ৰকাশ কৰিবা, মানুহে আঘাত কৰাৰ সুযোগ সিমান কম পাব। যদি তুমি দুখীয়া হোৱা তেতিয়া চাবা তোমাৰ আত্মীয়বোৰেও তোমাক দেখি আঁতৰি থাকিব, আৰু যদি ধনী হোৱা তেতিয়া তোমাৰ দূৰ সম্পৰ্কীয় আত্মীয়বোৰেও সদায় তোমাৰ দুবেলাকৈ খবৰ ল'ব। আকাশ দেখিলে বুজিব পাৰি বৰষুণ কেনেকুৱা হ'ব, ফুল দেখিলে বুজিব পাৰি সুবাস কেনেকুৱা হ'ব, কিন্তু মানুহ দেখিলে বুজিব নোৱাৰি তেওঁৰ মন কেনেকুৱা হ'ব। এজন মানুহক দেখিলে যিমান সুখী যেন লাগে তেওঁক সিমান সুখী বুলি নাভাবিবা, কাৰণ বেছি হাঁহি ফূৰ্তিত থকা মানুহবোৰৰ মনত বহুত বেছি দুখ কষ্ট লুকাই থাকে। কষ্টটো তেতিয়াই হয় যেতিয়া কোনোবা বহুত কাষত আহি আকৌ দূৰলৈ আঁতৰি যায়। কাৰোবাক বিশ্বাস কৰিলে ঠগিব লাগিব, এইটোৱেই দুনিয়াৰ নিয়ম, আৰু সেইটো জনাৰ পাছতো আমি বিশ্বাস কৰোঁ আৰু বাৰে বাৰে ঠগি যাওঁ। মানুহে যাক বেছি ভাল পায় তেওঁক বেছি সন্দেহ কৰে। যদি একেলগে দুজনক ভাল পাই পেলোৱা তেনেহ'লে দ্বিতীয়জনক বাছি লোৱা, কাৰণ প্ৰথমজনক যদি সঁচাকৈ ভাল পালাহেঁতেন তেনেহ'লে দ্বিতীয়জনৰ প্ৰেমত নপৰিলাহেঁতেন। এজন অপেক্ষাত থাকে আৰু এজন আন কাৰোবাৰ সৈতে ব্যস্ত থাকে। যেতিয়া তুমি প্ৰেমত পৰিবা তেতিয়া তোমাৰ টোপনি নাহিব, কাৰণ তেতিয়া তোমাৰ বাস্তৱ জীৱন সপোনতকৈ বেছি আনন্দময় হ'ব। চুপ থাকিবলৈ শিকক, চাব
যোনে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে তেওঁ এদিন আপোনাৰ ভৰিত পৰিব আহি। কাৰোবাক ভাল পোৱা কঠিন নহয়, কিন্তু কঠিন হ'ল কাৰোবাৰ মনত ভাল পোৱা জগাই তোলা। এজন মানুহ তেতিয়াই কাৰোবাৰ জীৱনৰ পৰা গুচি যায় যেতিয়া তেওঁৰ জীৱনত বিশেষ কোনোবা আহে, অথবা তেওঁৰ জীৱনৰ পৰা বিশেষ কোনোবা হেৰাই যায়। যিয়ে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। নিজকে এবাৰ প্ৰশ্ন কৰা, পৃথিৱীত ইমান মানুহ থকা সত্ত্বেও তোমাকেই কিয় ভাল পালে?